চাওকচোন লগৰ মাজতে মই এনেকৈ সোমাই দিব লগা হয় কেলে মানে কিছুমান মানুহ এনেকুৱা কমেণ্ট মাৰি দিয়ে মানে মই ৰিপ্লাই দিব লগা হয় ফিল্মত দেখা নাই মোক হা অসমীয়া ফিল্মত চিনি পাইছা মই যতীন বৰা হেল্ল' গুড মৰ্নিং নমস্কাৰ আশা কৰিছোঁ আপোনালোকে সবে ভালে কুশলে আছে আৰু আমিও ঈশ্বৰ কেৱল ভালে কুশলে আছোঁ এয়া মই জাষ্ট ব্ৰাছ মাৰি উঠিছোঁ এতিয়াই মই জাষ্ট শুই উঠিছোঁ আৰু আজি ভিডিঅ'টো আপোনালোকে বহুত সুন্দৰকৈ চাব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব বহুত সুন্দৰ কমেণ্ট কৰিব যোনে সবতকৈ বেষ্ট সুন্দৰ কমেণ্ট কৰিব সি পাব আজি এটা পাঠা ছাগলী সেই ৰিজাল্টটো মই ডিক্লেয়াৰ দিম অহা কাইলৈ সেইকাৰণে আপোনালোকে য'ত থিয় আছে যদি থিয়কৈ চাওক বহি আছে যদি বহি চাওক আপোনালোকে য'তে যেনেকৈ নাথাকক এই ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ সুন্দৰকৈ চাই যাওক লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যাৰ সবতকৈ বেষ্ট অফ দি বেষ্ট কমেণ্ট হ'ব সি জিকিব আজি এটা পাঠা ছাগলী সেইটো মই কাইলৈ ডিক্লেয়াৰ কৰিম এয়া চাওক আমাৰ মায়ে ৰাতিপুৱা কি গিফ্ট পালে আমাৰ ওচৰৰ বাইদেউজনীয়ে মাক কি গিফ্ট দিলে ইয়াতে চেপা পাতিছিলে আমাৰ ওচৰতে নলা এটা আছে আগত খুব পুঠি মাছ দিছিলে এতিয়া এইবাৰ কেঁকুৰা গৰৈ মাছ আৰু এইটো কি জানো কাৰৈ নেকি এইকেইটা মাছ লাগিছে কি বনাই আছে গুড মৰ্নিং কৈ দে চবকে গুড মৰ্নিং গাইজ হেভ এ গুড ডে বুলি কৈ দে হেভি গুড ডে নহয় হেভ এ গুড ডে হেভ এ গুড ডে তুমি কোৱা আকৌ গুড মৰ্নিং হেভ এ গুড ডে মা ৰুটি বনাইছ ৰুটি বনাইছো এইটো চাহ দে মোকো দে এয়া ডাঙৰ একদম ইণ্ডিয়া মান ডাঙৰ এটা বনাইছো এইটো দেখোন পুৰা ৱৰ্ল্ড মেপ যেনিবা এতিয়া ৱৰ্ল্ড মেপটো কোনে খাব ৱৰ্ল্ড মেপ আমাৰ দেহাই খাব মই খাম দেহাৰ পাপায়ে খাব ন আমাৰ নাস্তা এইটোৱে তাৰপিছত 12টা বজাত আমি লাঞ্চ খাই দিম এতিয়া কাৰণে ৱৰ্ল্ড মেপে খাম বেটিও খাব ন ৱৰ্ল্ড মেপ আজিকালি আমি ৱৰ্ল্ড মেপে খাম জয় কৃষ্ণগুৰু কৈ দিয়া জয় কৃষ্ণগুৰু জয় কৃষ্ণগুৰু শ্ৰী কৃষ্ণগুৰু বোলা কৃষ্ণ এয়া চাওক ৰাতিপুৱা আমি ক'ত গৈ আছোঁ ডেণ্টিষ্টৰ ওচৰত মানুহজনীৰ বোলে গাখীৰ খোৱা দাঁতে হৰা নাই এতিয়ালৈকে নহয় এনে ধেমালি কৰিছোঁ একচুৱেলি তাইৰ দাঁতে অলপ পোকে খাইছে বহুত দিনৰ পৰা প্লানিং কৰি আছিলোঁ ছোৱালীজনীৰ পৰা অলপ অসুবিধা হৈ পিনে যাব পৰা নাছিলোঁ এই আজি গৈ আছোঁ আজি ফাইনেলি হৰুৱাই দিব বোলে কৈছিলোঁ মই মাৰ্টুল মাৰি পিনে হৰুৱাই দিম নেকি বোলে নাই নহ'ব বোলে ডেণ্টিষ্টে হৰাব লাগিব ব'লক তেনেহ'লে গ'লোঁ আমি ডেণ্টেল ক্লিনিক এতিয়া মানুহজনীয়ে কথা পাতি আছে কেনেকৈ লগ পায় নে নাপায় আজি কি কৈছে কিমান চাৰ্জ অঁ ফাৰ্ষ্ট ফ্ল'ৰ ন লেটছ গ' জল্দি অলপ সোনকালে কৈ দিবলৈ ক'বা দেই অলপ বজাৰো কৰিমগৈ অ'কে বেটি টোপনি হৈছে নেকি আৰ ইউ ফিলিং নাৰ্ভাছ তুমি নাৰ্ভাছ নেকি হয় নাই পোৱা তোমাৰ এনেকৈ টাঙন এনেকৈ মাৰ্টুল হাতুৰি মাৰি পিনে ভাঙিটো নিদিয়ে কেনেবাকৈ তুমি যে বেটিক জন্ম দিলা ইমান কষ্টকৈ সেইটোৱে নাৰ্ভাছ হোৱা নাছিলে এতিয়া যে নাৰ্ভাছ হৈছা এতিয়া এইটো বেলেগ সেইটো চিটুৱেশ্যনো বেলেগ কেলৈ মানে তাই জন্ম হ'বলৈ তাই যে মোৰ ওচৰত আহিব তেতিয়া ইমান ফূৰ্তি আছিলে ইমান বিষ হ'লেও যি হ'লেও ভয় হ'লেও তেতিয়া ফূৰ্তি এটা আছিলে যে ফূৰ্তি আছিলে ন তাইক পাম খেলিম কিমান ভাল লাগে মা খোৱাবহে গম পাব তাৰপিছত কেলৈ কি এতিয়া দাঁতটো বেলেগ যে ৰাইট ভেৰি ৰাইট আনচাৰ আমিও ফূৰ্তি আছিলোঁ বহুত এক্সাইটেড আছিলোঁ ইমান লৰফৰ ঢিলা নহয় যে ভাল দাঁতটো ভাল দাঁত বুলি কৈছে ভাল দাঁত তুমি হৰালে এতিয়া বিষ নহয় হৰাই দিয়া টাইমত অঁ এতিয়া কি দুমাহৰ পাছত হৰাবলৈ কৈছে এই অলপ ডাঙৰ হৈ লৈ কৈছে আচ্ছা ঠিক আছে এই ডাঙৰ হৈ লওক কিলাৰ খাব লাগিব মানে ন খাব লাগিব অঁ ব্ৰেষ্ট ফিডিং কৰিব লাগিব অঁ বুজিলোঁ অঁ ঠিক আছে চাওকচোন লগৰ মাজতে মই এনেকৈ সোমাই দিব লগা হয় কেলৈ মানে কিছুমান মানুহ এনেকুৱা কমেণ্ট মাৰি দিয়ে মানে মই ৰিপ্লাই দিব লগা হয় মোক কৈছে তই ক'লা চশমা নিপিন্ধিলে বোলে তই কি মানুহ যেনেকুৱা দেখ নেকি তই বোলে নিজকে হেণ্ডচাম বুলি কৈ থাক আৰু আপোনালোকে কওকচোন ফ্ৰেণ্ডছ ফেমিলি মেম্বাৰ্ছ আপোনালোকক কৈছোঁ মানে আপোনালোকে কওকচোন মই হেণ্ডচাম হয়নে নহয় মই তামাম হেণ্ডচাম মই নিজক গৰ্ব কৰোঁ কেলৈ মানে মই নিজকে যেতিয়া মই আইনাত চাওঁ তেতিয়া মই নিজে গম পাওঁ যে মই বহুত হেণ্ডচাম আপোনালোকে কি চশমা খুলি দিলেও আপোনালোকে গম পাব চাব এতিয়া চাওক মোৰ চকু চেলাইয়ে চাইনে মোৰ চকুৱে চাইনে মোৰ মুছে চাইনে নাকে চাইনে মোৰ আনকি কাণৰ এই বাটকেইটা দেখিছেনে কাণৰ বাট নাকৰ বাট এইকেইটাও ধুনীয়া একো কম্পেয়াৰে নাই কমেণ্ট কৰাকেইটা চাওকচোন এনেকৈ কমেণ্ট কৰিব লাগেনে ইমানে হেণ্ডচাম ল'ৰাটোক এনেকৈ ডাউন দিব লাগেনে ডাউন দিব নাপায় নহয় যিয়ে নকওঁ নহয় জানো গাইজ
এয়া আমি ক্লিনিকৰ পৰা আহি পাই গ'লো এতিয়া চাহ বাগান অলপমান চাহ বাগান চাবলৈ কাৰণে আহিছোঁ ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে ইয়াত ইয়াত কেইটামান হিৰো আছে হিৰো 3টা ৰখি আছে চিনি পাইছানে মোক হা ফিল্মত দেখা নাই মোক হা অসমীয়া ফিল্মত পাইছে চিনি পাইছা মই যতীন বৰা চিনি পাইছা লোৱা পইচা লোৱা মিঠাই খাবা লোৱা আৰু 10 টকা নাই এইকেইটা এইটোকে ভাগ কৰি খাবা দেই তোমালোকে মোক চিনি পাইছা কাৰণে দিছোঁ নহ'লে চিনি নাপালে সেইটোও নিদিলোহেঁতেন ঠিক আছে ফাইটিং নকৰিবা দেই মিলিজুলি খাবা এই আছক কিমান ধুনীয়া পাৰ্ক ল'ৰাকেইটাও জানিছে মিলাই দিবলৈ চিনি পাইছানে মই এনেই কৈছে সিহঁতে চিনি পোৱা নাই এনেই চব কিমান ধুনীয়া বাগান আমাৰ ঘৰৰ ওচৰতে লাগি আছে কিন্তু এইটো ৰাস্তা দি প্ৰায় নাহোঁ আমি আজি আপোনালোকক দেখাওঁ বুলি এইটো ৰাস্তা দি আহিলোঁ এইটো আমাৰ ডক্টৰছ বাংলো এনেকুৱা বাংলো ধেৰ আছে অফিচাৰ্ছবোৰৰ আৰু ষ্টাফবোৰো আছে ধুনীয়া ধুনীয়া ঘৰ আছে পৰিৱেশটোৱে ভাল চাহ বাগানৰ ব'লা ব'লা যাওঁ বেটি আৰু অন্তত আপোনালোকক এই আমাৰ টি ফেক্টৰীটোও দেখাই দিম বুলি ভাবিছোঁ এইটো হৈছে আমাৰ ঘগ্ৰা টি ফেক্টৰী আমাৰ নিচে ঘৰৰ কাষতে আছে আৰু এইফালে আমাৰ কোৱাৰ্টাৰ্ছবোৰ আছে এইফালে আমাৰ হস্পিটেলো আছে এইটো পাৰে তাৰপাছত মন্দিৰ আছে কেইবাটাও মন্দিৰ আছে কালী মন্দিৰ আছে আৰু কিবা কিবি মন্দিৰ আছে আপোনালোকে আহিলে এইফালেও ফুৰিব পাৰিব চাব পাৰিব মোক দেখি উৎপাত লগাইছনে তই মাক দেখি উৎপাত লগাইছ তহঁতি হা মা আজি কচু ধামাকা আকৌ খুৱাবি নেকি হে ধামাকেদাৰ হ'ব নেকি আজি দুদিনমান নাখালে কচুলে মনত পৰে কচু আৰু ঢেকীয়াটো ফেভৰেট ন ঢেকীয়া নম্বৰ 1 নে কচু নম্বৰ 1 দুইটাই ভাল ন যদি এটা চইচ কৰিবলৈ দিয়া যায় পাৰিবি নাই এটা হেতু মুস্কিল হ'ব ঠিক আছে বেটি তুমি গোটেই ভাত ছিটিয়াই গ'লা ন বদমাছি কৰি আছা ন বেটি এয়া চব মায়ে সদায় যেনেকৈ কিমান ধুনীয়া সুন্দৰ কচু শাক বনাইছে এনেকুৱা সাংঘাতিক টেষ্টি হৈছে কি ক'ম মই মানে এক্সপ্ৰেছ কৰিব পৰা নাই সাংঘাতিক টেষ্টি হৈছে তোমাৰতো মাথাই দাং নাখাইছে ওপৰলৈ মা কেতিয়া খাবি জলদি খা তই নিজেই টেষ্ট পাবি আকৌ ইমান টেষ্ট হৈছে তই মাষ্টাৰ চেফত কম্পিটিশ্যনত যাবলৈ তই বেডিং চেডিং বান যাবলৈ হ'লতো বল ৰেডি কৰ যা তোক এতিয়া পৰাই বেডিং বান্ধি থ তই জিকিবি আৰু চিয়'ৰ এতিয়া টোপু ধোৱা যেনেকুৱা লাগিছে যাব পাৰিব ন এয়া আমি ফুৰিবলৈ কাৰণে ওলাইছোঁ ইভিনিং ৱাক কৰিবলৈ কাৰণে ওলাইছোঁ অলপমান ধুনীয়াকৈ গা পা ধুই ক্ৰীম পাউডাৰ লগাই এনে বাৰু হেণ্ডচাম তথাপিতো কি কৰিম নহয় জানো অলপমান লগাব লগা হৈ যায় আৰু অলপ হেণ্ডচাম হ'বলৈ মন যায়তো নহয় জানো মা কেইটা গাঁও মাৰি আহিলে কেইখন গাঁও মাৰি আহিলে মানে गाँव এখন মানুহ दुघर वेरी गुड अच्छा मिलते हैं फिर से आपको थोड़ी देर के बाद चलते हैं हम लोग घूमने के लिए ভাল লাগিছে নে আন্ধাৰ হ'ল বহুতখিনি তথাপিতো অলপমান ৱাক মাৰি দিছোঁ আৰু ৱাক মাৰি ভাল লাগে নহয় জানো অলপ মাইণ্ডটো ফ্ৰেছ হৈ যায় অলপমান আজি কিয় বেছি ভাল লাগিছে নাজানো আজি গৰমো বেছি নাই আৰু অলপ ফ্ৰেছ লাগিছে আচ্ছা ঠিক আছে অলপ ৱাক কৰি লওঁ ধুনীয়াকৈ ন কৃষ্ণ গুৰু জয় কৃষ্ণ জয় কৃষ্ণ মায়ে ভাত বাঢ়ি আছে এয়া আমি তাৰ আগত অলপমান প্ৰাৰ্থনা কৰি লৈছোঁ ভাত খোৱাৰ আগত প্ৰাৰ্থনা কৰি লয় মায়ে মানে আমিও কৰোঁ মা থাকিলে অলপ বেছি ধুনীয়াকৈ মেইনটেইন হয় কি বনাইছ মা আজি আজি যেনে তেনে আৰু যেনে তেনে শাকৰ ভাজি কি শাক লোকেল মাছ কলমৌ শাক আচ্ছা ইমান তাকো যে আজি যেনে তেনে চলাম আৰু যেনে তেনে আজি চলাই দিম আৰু যেনে তেনে মানে ভোকত নথকাকে আজি যেনে তেনে পেট্ৰলটো ঢালি দিবি মানে আজিৰ কাৰণে ইঞ্জিনটো ৰাতভৰ চলাকে ন ঠিকে আছে দে ইঞ্জিন চলিলে হৈ গ'ল আজি গাড়ীখন চলাই দিওঁ ৰাতিপুৱা আকৌ তেল ঢালি দিম ন ঠিক আছে ভেৰি গুড আনচাৰ এই আমি ভাত পানী খাই ৰেডি হৈ গ'লোঁ আমি ভালকৈ ভাতটো দবাই দিলোঁ এই আপুনি দেখা পাইছে চাগে মায়ে ৰ'দৰ চাহাৰা লৈ আছে কেলে মানে মা থিয় হ'ব পৰা নাই মানে ইমানে ভালকৈ দবাই দিলে মানে আজি চব্জি একো ভাল নাছিলে তথাপিতো বিৰাট বেয়াকৈ দবাই দিলে
এই আপোনালোকে দেখি পাইছে আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে স্কিপ কম কৰাকৈ চালে আৰু এনেকৈ আমাক ছাপোৰ্ট কৰি যাব আশা কৰিছোঁ ঈশ্বৰৰ কৃপাত আমি ভালে আছোঁ আৰু আমি আপোনালোকৰ কাৰণে সদায় প্ৰাৰ্থনা কৰি আছোঁ আপোনালোকে ভালে কুশল থাকিবলৈ কাৰণে আৰু আমাৰ গিভ এৱেটো জিকিবলৈ কাৰণে আপোনালোকে কমেণ্ট লাইক এণ্ড শ্বেয়াৰ ভালকৈ কৰিব কেলে মানে আপোনালোকে গম পালে অলৰেডি মই পাঠা ছাগলী দিবলৈ গৈ আছোঁ অহাকালিৰ পৰা সেইকাৰণে ভালকৈ কমেণ্ট লাইক এণ্ড শ্বেয়াৰ কৰিব বাই বাই অন্য এটি ব্লগত আকৌ লগ পাম গুড নাইট বাই বাই